দবকাত গ্ৰেপ্তাৰ হৈছে নাৰী সৰবৰাহকাৰীৰ মাষ্টাৰ মাইণ্ড। এগৰাকী পিতৃৰ অভিযোগৰ ভিত্তিত দবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইমৰান হুছেইন নামৰ এটা সৰবৰাহকাৰী। কন্যাক প্ৰলোভন দি ওমানত বিক্ৰী কৰাৰ অভিযোগ ইমৰান হুছেইনৰ বিৰুদ্ধে। ওমানত নিৰ্যাতন সহিব নোৱাৰা যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছতেই দবকা আৰক্ষীৰ কাষ চাপিছিল পিতৃ। ইয়াৰ পিছতেই জিলাখনত সক্ৰিয় হৈ থকা নাৰী সৰবৰাহকাৰীৰ চক্ৰটোৰ মূল অভিযুক্ত ইমৰানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। Case number 174/24 under section 370, 468, 420 IPC. तो हमार इमोरल ट्रैफिकिंग ह्यूमन ट्रैफिकिंग और केस आছিলে। আমি আগতে কমপ্লেইন পাইছিলোঁ কি এটা ছোৱালীজনী আছে, তেখেতক ওমান লৈ গৈছিলে আৰু তাত তেখেতক মৃত্যু হ'ল। তো আমি কমপ্লেইন পোৱাৰ পিছত কেছ ৰেজিষ্টাৰ কৰিছোঁ। তেখেতক যি প্ৰাইম একিউজ আছিলে ইমৰান হুছেইন, ৰেচিডেণ্ট অফ পদুমণি মৰাঝাৰ, তেখেতক আমি কালি অৰেষ্ট কৰিছোঁ আৰু এতিয়া তদন্ত চলি আছে কোনে কোনে তেখেতক ওমান লৈ যাবৰ কাৰণে এইটো একিউজ আছে। ডেফিনেটলি এইটো এটা মানুহৰ কাম নহ'ব, আপুনি যেনেকৈ জানে তো ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰাৰ কাৰণেতো বেছি মানুহক দৰকাৰ আছে। তো আছে, আমি এতিয়া টেকনিকেল ছাৰ্ভেইলেঞ্চ টেকনিকেল ইনভেষ্টিগেশ্যন কৰি আছোঁ। কিবা কিবি হোৱাটছএপ গ্ৰুপে পাইছোঁ, তাত কোনে কোনে মেম্বাৰ আছে উইদিন দ্য ষ্টেট, আউটছাইড দ্য ষ্টেট, আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। যোনে যোনে ৰেছপনচিবল